Hello everyone, কি খবৰ আপোনালোকৰ সকলোৱে নিশ্চয় ভালে আৰু সদায় ভালে থাকক এয়া হল আমাৰ মাকুম বালিজান ডিগবৈৰ মৰাণ মহোৎসৱৰ কিছু দৃশ্যাংশ চাবলৈ গৈছিলো বহুত বেছি ভাল লাগিলে তো বলক আপোনালোকৰ আমাৰ লগতে আজি ভিডিঅটো চাও কেনে লাগে কব বিশ্লেষণ বৈজ্ঞানিক বিশ্লেষণ কৰিব পৰা মানুহসকলৰ সহায় লৈ এটা মিলেট ক্ষেত্ৰত খেতিৰ ক্ষেত্ৰত মাজতে দুজন মানে কৈছে আমি মিলেট খেতি কৰিলো সব গছ চাগে বহুতে চাউলে আহিছে নহয়নে বাৰু আমি গলো খাইছা সৰু বাচ্চা নিচিনা খোৱা সৰু বাচ্চা কাপোৰ দেখিছেনে কিমান ধুনীয়া ধুনীয়া কাপোৰ ওলাইছে সবটো ল'ব নোৱাৰি হয় নাই ককচোন ইমান দামো হয় বাৰু এনে এটা সৰু গিফ্ট পালো থ্যাংক ইউ ভাল লাগিলে চাই এনে এপাক দেখাই দিলো আপোনালোকক মানে মেইনটো আৰু আমি চাবলৈহে গৈছো কালচাৰটো কেনেকুৱা হয় তো সকলোতে ঘূৰিছো ফুৰিছো বহুত বেছি ভাল লাগিছে চাই যাম বলক বিকাশে মায়া দিব লাগে এনে কৈছে মিছা itu benar loh. Milo. Bikas. Itu ভাত খাবলৈ দিছে itu mana itu lain mana ini ekor mana mana kamu mana sih ya bos kalau bangkapur nam হয় মানে আমাৰ যিমান যেনেকৈ আমাৰ থাকিব এটা এটা ৰূপাই কইনা এইটো আমাৰ পৰিয়াল আমাৰ বংশ পৰিয়াল এইটো ডাইনি কয়া ডাইনিকা জুইছে খুৱাই আছে ভিতৰত চাই আহিবি বয়া যাবি আছাবি আমার গায় নাকি আবার একটা হৌজনি বয়ে হৌজনি বয়ে তোটা মঠানটো আগুৱাই নিচিনা থাকিলে আমাৰ হেৰি পঢ়াতে নিছে আমার এই নিকু মোৰ লগৰ তোমার ঘর মই ইয়াতে থাৰ্মেল তিনচুকীয়া তিনচুকীয়া খানাই যে দেখাবলৈ লাগিছো গাইছা নামক যে মামা লগৰ আমাৰ গাইছা আছে এই কেশৱ মৰাণ কমল মৰাণ মামা ঘৰটো ফটো চটো মাৰিম আরে ভাল লাগে ল'ৰাটো সিধা নে সিধা ও একদম বৰ ডাঙৰকে বনাই দিছে বেলেগ ঐ আহা গো মামাৰ ছোৱালীজনীক বিয়া পাতিছে নিজৰ মামাৰ ছোৱালীজনীক গ'লগে জানো ঘূৰি দিওঁ ন এইফালে ঐ ইয়াত যা 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 ফটোকে মাৰি থৈ আহিবা এইটো ডিম্বি এটা খুৰা হয় ন অশোকাই
No? বৰ ডাঙৰকৈ বনাইছে কি কৰিম নো গৈ ইয়াত ডিমে কথা পাতিব লগৰখিনি মানুহ আৰু ডিমে তই ইমান সোপাত চূণ দি দিলি গা গৰম হৈ গ'লগে মোৰ দিনত হোৱা নাই কিন্তু পুৰা মজা লাগিলে হয় দেই সেইটো মোৰ হেৰি পাপা ভাগৰ এনাই খেতৰ ঘৰৰ বংশটো হয় দিনত হ'ব লাগিছিলে মজা মজা লাগিলে হয় বহুত বেছি ভাল লাগিলে ছাৰ মোৰ ওচৰত আহিলোঁ থেংক ইউ মাই বেবি হাজবেণ্ড আহিলে চালোঁ ইমান বেছি ভাল লাগিলে ফাৰ্ষ্ট টাইম চাইছোঁ ফাৰ্ষ্ট টাইম কাৰণে হৈ আছে তো আপোনালোকে ভিডিঅ'টো চবে থেংক ইউ ছ' মাছ আৰু ঘৰলৈ যোৱা সময়তে অকণমান ফাইম ৱাটাৰ গাহৰি মাংস তো খাই বহুত বেছি ভাল লাগে ন তো অকণমান লৈ লৈছোঁ এণ্ড থেংক ইউ ছ' মাছ বাই বাই আই লাভ ইউ থেংক ইউ